হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু সকলোকে মোৰ নতুন এটি ব্লগ লৈ সকলোকে স্বাগতম। আৰু গাইজ এতিয়া মই আছোঁ ডগমগা আছোঁ। এতিয়া মই গৈ আছোঁ মহামায়া মন্দিৰলৈ গৈ আছোঁ। এতিয়া বৰ্তমান মইতো পাহাৰৰ তলতেই আছোঁ। এইফালে চাব পাৰে, আমি এইফালে দি আহিলোঁ ডগমগা টাউনতেই অলপ আগতে থাকি যায়। আৰু গাইজ এতিয়া মই অকলে অহা নাই, মোৰ লগত 3জন আহিছে, ভাইটি আহিছে 2জন আৰু এজন আহিছে দাদা, তো 3জন আহিছোঁ আমি। এইফালে গাইছ অলপ ভিউটো চেক কৰক না, শিলগুটি চাওক, অকল ডাঙৰ ডাঙৰ শিলগুটি চাব। এই প্ৰকাণ্ড শিল চাওক, এইফালে প্ৰকাণ্ড শিল। এতিয়া আমি এইফালেদি পাহাৰৰ ওপৰত উঠিব লাগিব গাইছ। আৰু এইফালে প্ৰথম আহোঁতে দাদা এইফালে আহি পিনি বান্দৰ চাই পালোঁ, সেইটো চাওক। হেল্ল' হাই, বিস্কুট অনা নাই? এইফালে চাওক, মোকে চাই আছে পূৰা ঘূৰি পিনি। দেখো কেনেকৈ পোজ দিলে, 3জন ৰখি আছে চাওক মোৰ কাৰণে। এতিয়া মানে বহুত ওপৰত উঠিব লাগিব গাইজ, কিমান মিনিট লাগে এতিয়া চাম টাইমটো। আৰু ভিডিঅ'টো স্কিপ নকৰিব। আৰু যোনে ভিডিঅ'টো নতুন চাই আছে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব। গাইজ বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ। এইফালে মানে বহুত বান্দৰ, এইফালে চব খেলি আছে। উঠো অলপ দৌৰি দিওঁ। গাইজ কিমান আমি তলৰ পৰা আহিছোঁ চাওক, ইমানটো তলৰ পৰা ঘৰবোৰ চাইছেনে? সেইফালৰ পৰা আমি আহিছোঁ এনেকুৱা ঘূৰি ইমানটো আপত উঠিছোঁ। ইমানটো আপত উঠোঁতে পূৰা মানে ভাগৰ লাগি গ'ল। ইয়াতকৈ আৰু ওপৰত আছে যাবলৈ, ইয়াতকৈ আৰু ওপৰত যাম আমি। যোনটো আগৰ প্ৰথম ভিডিঅ'টো মই দিছিলোঁ, এটা জখলাবন্ধা চিলখুৰুং চিকুনি বৰহোলা চিলখুৰুং মন্দিৰ দিছিলোঁ, সেইটোও ছেম। সেইটো উঠিব লাগে মানে বেছি আপ নহয়, সেইটোত মানে এনেকুৱা চিৰি টাইপৰ আছিলে। এইটোতো প্লেইন ঢালাই হয়, প্লেইন ঢালাই প্লাছ ঢালাই দিয়া ৰাস্তা হয়, পূৰা আপত সেইটো চিৰিত উঠিব লাগে। সেইটোও ছেম আছিলে, হ'লেও ইয়াতকৈ মানে এইটো বেছি ওখ আছে। এতিয়া বহুত ওপৰলৈ গৈ আছোঁ আমি, এইফালে চাব পাৰে। এতিয়া যোনটো ফাগুন চ'তমহীয়া পৰিৱেশটো এনেকুৱাই থাকিব, গোটেই মানে খৰাং টাইপৰ হৈ আছে, গছ গছনি পাত সৰি পিনি নাইকিয়া হৈ আছে। এইফালে চাব পাৰে, এইফালে চাওক। এটি ভাগৰি গ'ল, এজনটো মুতি গ'ল, এইটো চাওক। ইফালে ভাইটি মুতি গ'ল, ভাগৰত মুতি গৈছে। আৰু এইফালে বহি গৈছে, অলপ বহি লওঁ আমি। এইটো জিৰণি কোঠা হয়, ইয়াত আমি গাইজ জিৰণি ল'ব বহিছোঁ। অলপ মানে গৰম লাগি গ'ল, আৰু এতিয়া জিৰণি কোঠাত বহি পিনে আৰু অলপ ওপৰ ফালে যাম। আৰু ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু যোনে নতুন চাই আছে কমেণ্টটো কৰিব, লাইকটো কৰিব গাইজ। আৰু এইফালে অলপ জিৰাই লওঁ। আৰু গাইজ ফাইনেলি ভগৱানৰ কৃপাত আহি পাই গ'লোঁ। মোৰ পিছফালে এতিয়া এইটো চাওক, বহুত ভয় লগা বস্তু দেই এইটো মোৰ কাৰণে। এইফালে চাওক, এইফালে আহি পাই গ'লোঁ। এইফালে পণ্ডিত বাবাহঁতি থকা ৰুম, আৰু এইফালে কৃষ্ণ কৃষ্ণ ওম নমঃ শিৱায়। এইফালে চাওক, এইফালে মন্দিৰ এটা, আৰু সেইফালে ওপৰ ফালে আছে মানে ষ্টাৰ্টিং, ইয়াৰ পৰা ষ্টাৰ্টিং হৈছে। আৰু এইফালে বাবাসকল থাকে, দোকান চোকান আছে। এতিয়া আৰু আগত যাব লাগিব, গৈ আছোঁ। এইফালে বাবু দুটা আহি আছে কিবা লৈ পিনি। আৰু এটা বস্তু দেখাম আপোনালোকক। আৰু এইটো বৰগছ হয়, এইটো বৰগছৰ তলত এইটো শিল চাইছে যে, এইটো কোনো লগোৱা বা থোৱা বা বনোৱা নহয়, এইটো সৃষ্টি নিজে হৈছে। এইটো চাওক, বহুত পুৰণি আগৰ দিনৰ এইবোৰ মানে মূৰ্তি বনিছে ইয়াত, পূজা পাঠ হৈ থাকে এইফালে। আৰু আমি আছোঁ গেটৰ বাহিৰত, দিছোঁ চাওক। গেটটোতো বন্ধ আছে এতিয়া। আমি সেই ছাইডৰ পৰা আহিলোঁ ন, সেই ছাইডৰ পৰা এইফালৰ পৰা আহিলোঁ আমি। এতিয়া এইফালে দিও যাব পাৰে। গেটটো কি বন্ধে থাকে নেকি? বাবা নাই, এতিয়া দুপৰীয়া টাইম হৈছে, অলপ জিৰণি লৈছে থাকে ন। ৰাতিপুৱা আহিলে বেছি ভাল। আৰু এইটো হৈছে মন্দিৰটো চাওক, মহামায়া মন্দিৰ। আৰু এটা বস্তু এটা দেখাইছোঁ গাইছ আপোনালোকক, এই যোনটো পুখুৰী চাওক, এইটো বহুত পুৰণি পুখুৰী হয়। এতিয়া পুখুৰী নহয়, আগৰ ৰজা মহাৰজাৰ দিনৰ পুখুৰী হয়। এইটো চিন চাইছেনে, শিলগুটিত চিন চাইছেনে? এই শিলগুটি চিনটোলৈকে পানী যিমান ফুল হৈ যাওক, শিলগুটি চিনলৈকে পানী হ'ব, মানে সেইটো নুডুবে। আৰু যিমান পানী হওক, লাগিলে ইফালে ডুবি যাওক, কিন্তু ইয়াত পানী নুশুকায় আৰু পানী নুঠে, সেই সিমানতে থাকিব, সিমানটো লেভেলত থাকিব চাওক।
এইটো চাওক, এইটো চিনলৈকে পানী উঠে মানে, তাতকৈ বেছি নুঠে। এইটো চাওক, সেইটো সেইটো চিনলৈকে তাৰ ওপৰত নুঠে আৰু নুডুবে আৰু পানী নুশুকায়। এইটো মানে কি আচৰিত, আগৰ দিনৰ ৰজা মহাৰাজাৰ দিনৰ পুখুৰীটো। আৰু এইফালে চাওক, মই আছোঁ পাৰ পুখুৰী কিনাৰত। আৰু এইটো চাওক। আৰু গাইজ এতিয়াতো যিহেতু ইয়াত বাবাও নাই, মন্দিৰটো বন্ধ হৈ আছে। এতিয়া টাইম বাজিলে 12টা মানে বাজি গ'ল, দুপৰীয়া টাইম হ'ল। বাবা নাই চাগে, আকৌ ৰুমত গৈছে চাগে। ৰুম মানে আগত যোনবোৰ দেখাইছিলোঁ ঘৰবোৰ তাতে থাকে। আৰু ইয়াততো ৰখি এতিয়া একো কাম নাই, ইয়াত সেৱা চেৱা লৈ পিনি এতিয়া আগবাঢ়ি যাওঁ আৰু আগৰ ৰাস্তাত আকৌ যাওঁ। আজি এটি পানী ভৰাই আছে চব। আৰু গাইজ যোনে ভিডিঅ'টো চালে, যোনে ভিডিঅ'টো চাই ভাল পালে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিতৰটোতো দেখাব নোৱাৰিলোঁ গাইজ, যিহেতু বাবা নাছিলে। বাবাহঁতিতো এইবোৰতে থাকে, ঘৰত থাকে, সেইফালে ৰুমত থাকে, এইবোৰ ৰুমেই হয়, ইয়াতে থাকে। আৰু ভিতৰটো দেখাব নোৱাৰিলোঁ, যিমানখিনি দেখাব পাৰিলোঁ দেখালোঁ। কিবা যদি ভুল ভ্ৰান্তি থাকে ক্ষমা কৰি দিব। আৰু যোনে ভিডিঅ'টো চাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি ইয়াৰ পৰা বিদায় লৈ গৈ আছোঁ, ঘৰলৈ গৈ আছোঁ। আৰু আজিলৈ বাই বাই গাইজ।